The Candy Witch of Halloween Night. হেলোইনৰ এটা ঠাণ্ডা আৰু জোনাক ৰাতি সকলোৱে হাতত কষ্টিউম বেগ আৰু মনত তেওঁলোকৰ বহুত কেন্ডি সংগ কৰা এটা সপোন তিনিজন বন্ধু ৰায়ান সেম আৰু লিও সকলো প্ৰায় 13 বছৰ বয়সৰ তেওঁলোকৰ এবাৰ মিছন আছিল যিমান বেছি কেন্ডি সংগ কৰিব পাৰি হিমান সংগ কৰা ৰায়ানে ভেম্পায়াৰৰ ৰূপ লৈছিল সেমে জম্বি এটা বানানা কষ্টিউম পিন্ধিছিল ৰায়ানে হাঁহি ক'লে তই কল হলি কিয় লিওৱে নিজকে প্ৰাউড কৰি ক'লে কাৰণ কল কেতিয়াও নমৰে সকলোৱে হাঁহি মাৰি ক'লে ট্ৰিক অৰ ট্ৰিট তেওঁলোকে গলিয়ে গলিয়ে গৈ কেন্ডি সংগ কৰিছিল গলিবোৰত ৰঙিল বেলুন আৰু হেলোইনৰ ধুনীয়া এটা ডেকোৰেশ্যন সকলোতে কৰা আছিল শিশুবোৰ ঘৰে ঘৰে গৈ কেন্ডি সংগ কৰিছিল আৰু এটা সুন্দৰ যাদুকৰী সন্ধিয়া সৃষ্টি হৈছিল কিন্তু সেই যাদু তেতিয়া আঁতৰি গ'ল যেতিয়া তেওঁলোক গলিৰ একেবাৰে শেষৰ মানুহ ঘৰত উপস্থিত হৈছিল ঘৰটো আছিল পুৰণি ঘৰটো দেখাত একেবাৰে ভাগি যোৱাৰ দৰে দুৱাৰৰ আগত এটা আধা খোৱা জেক অ' লেণ্টেন পৰি আছিল যেন কোনোবাই ভুলতে এৰি গৈছে লিওৱে ভয়তে ক'লে এই ঘৰটো বাদ দিওঁ ৰায়ানে হাঁহি ক'লে ভয় খালি নেকি কলবয় সেমে মনে মনে ক'লে যে জেক অ' লেণ্টেনটো বাকীবোৰতকৈ বেছি ভয়ানক দৰজাখন নিজে নিজে খুলি গৈছিল তিনিজন এটা শ্বক খালে ভিতৰৰ পৰা এজনী বহি মানুহ ওলাই আহিছে কেঁকুৰা কেঁকুৰি চুলি আৰু হাঁহি ভৰা এখন মুখ তেওঁ ক'লে হেপ্পী হেলোইন কেন্ডি খাবানে তেওঁ এটা বাটিত কেন্ডি আগবঢ়ালে য'ত ৰঙা চিপচিপিয়া আৰু অলপ আধা ভঙা কেন্ডি আছিল সেমে ভয় খাই ক'লে ধন্যবাদ কিন্তু ৰায়ানে ক'লে এটা লৈ যাওঁ তিনিজনে এটা এটা কেন্ডি লৈ খৰখেদাকৈ বাহিৰলৈ ওলাই গ'ল হঠাতে ডাঙৰ শব্দ কৰিলে যেন কিবা এটা ভাঙি যোৱা শব্দ কৰিছে তেওঁলোকে ঘূৰি চাই দেখিলে যে সেই বুঢ়ী মানুহজনীয়ে এখন ডাঙৰ গাড়ীক লাঠি এডালে হেঁচি আছে চিঞৰি ক'লে মোৰ জেক অ' লেণ্টেন কোনে ভাঙিছে মোৰ পামকিন ভঙাৰ সাহস কোনে কৰিলে এটা বহুত ডাঙৰ শব্দ হ'ল আৰু মানুহবোৰ ঘৰৰ পৰা ওলাই আহিল তেওঁলোক পলাই আহিল এনেতে সেমৰ মাকে গাড়ী লৈ আহি ক'লে তোমালোক অতি সোনকালে গাড়ীত উঠা তিনিজন কপি কপি গাড়ীত উঠিল ৰাতিপুৱা ৰায়ানৰ ঘৰতে এটা হেলোইন পাৰ্টি আছিল পপকৰ্ণ পিজ্জা হৰৰ মুভি সকলো সাজু আছিল ৰায়ানে ক'লে সেই বুঢ়ী মানুহজনী কেৱল পাগল আছিল লিওৱে হাঁহি ক'লে হয় আৰু সেই কেন্ডিবোৰ এতিয়া মোৰ বেগত আছে ৰাতি হ'ল সকলোৱে মুভি এনজয় কৰি আছে তেনেতে বাহিৰত এটা মানুহে খোজকাঢ়ি যোৱা ভৰিৰ শব্দ ৰায়ানে টিভিটো বন্ধ কৰিলে কিন্তু খিৰিকীৰ ফাকে দেখে যে তেওঁলোক বাহিৰলৈ অহা কোনোবাই অপেক্ষা কৰি আছে So hello friends, happy Halloween. I hope you enjoy this spooky story video. If you like it, don't forget to like, share and subscribe for more scary fun. আপোনালোকে ভয় খালে নে নাই ভয় কৰা ষ্টৰী নাছিলে কমেণ্টত লিখিব কেনে পালে Until then, stay spooky, stay safe. Thank you so much.